বৰহমপুৰ সমষ্টিৰ বিভিন্ন প্ৰান্তত একেদিনাই ৮টাকৈ পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন বিধায়ক জিতু গোস্বামী। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘৰ ঘৰ জল স্বপ্ন পূৰণৰ বাবে অসমত বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখন সংকল্পবদ্ধ ও দায়বদ্ধ। সেই স্বপ্নৰ পথৰ অনুসৰণ কৰি বৰহমপুৰ সমষ্টিৰ অন্তৰ্গত দক্ষিণ ননৈ গাঁও পঞ্চায়তৰ পানীগাঁও ১ নং পানী যোগান আঁচনি, নাম গুমুঠা পানী যোগান আঁচনি আৰু কুৰুৱাবাহী ঘাট আৰু সৰু পথাৰ চকৰিগাঁও পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন কৰে বৰহমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে। দীৰ্ঘদিনৰ পৰা এই অঞ্চলসমূহৰ ৰাইজ এটুপি বিশুদ্ধ খোৱা পানীৰ অভাৱত ভুগি আছিল যদিও আজিৰে পৰা ৰাইজ উপকৃত হ'ব। কঠিয়াতলিৰ পৰা ঘনকান্ত বৰাৰ ৰিপৰ্ট, নগাঁও লাইভ, আছাম 24। আহিছে দাদা লিখিবলৈ আহিলেহে চিনাকি হ'ব। এতিয়া আমি এতিয়া বিচাৰ এতিয়া বিনা পইচা ন বিনা পইচাত পাইছে এতিয়া বিনা পইচা চব বিনা পইচা চাৰ্টিফিকেট লিখিবলৈ কিবা পইচা বিচাৰিলে মোক লগে লগে আগতেতো লৈছিলে এইটো এজিঅ হিচাপে এতিয়া নলয় আৰু। আজিকালি বন্ধ এজিঅ ক'ত গ'ল কাম কৰিবি আৰু ঠিকে আছে। আমাৰ এই গাঁৱত আজি যি পানী যোগান আছে ৰাইজে কিমান ভাল পাইছে যে ৰাইজে আশা কৰিছে যে এই আঁচনিটো যেতিয়া ৰূপায়ণ হ'ব, আমি সঠিক সময়ত ৰূপায়ণ কৰিছোঁ। আমি বিচাৰিছোঁ যে 2023 চনৰ ডিচেম্বৰ মাহৰ আগত এই আঁচনিসমূহৰ পানী যেন ৰাইজে খাবলৈ পায়। আমি সেইটোকে টাৰ্গেট হিচাপে লৈছোঁ আৰু সেইটো টাৰ্গেটত আমি আগুৱাইছোঁ। কিমান মানুহ পাব ছাৰ? ইয়াতে 295 ঘৰ মানুহৰ এই আঁচনিটোৰ দ্বাৰা উপকৃত হ'ব। বাকী প্ৰত্যেকটো আঁচনিৰ লগত এফেচিলিটি মানে গোটেই দক্ষিণ ননৈ পঞ্চায়তৰ মেক্সিমাম গাঁৱে কাভাৰেজ কৰা